Hello everyone, welcome back to my YouTube channel Charisma Diaries আৰু আমি আছো মুম্বাই ইন্টাৰনেশ্যনেল এয়াৰপৰ্টত এতিয়া আৰু আমি যাব আহিছো আমাৰ মোষ্ট এৱেইটেড ট্ৰিপ আমাৰ ফাৰ্ষ্ট ইন্টাৰনেশ্যনেল ট্ৰিপত আৰু আমাৰ ফ্লাইট যিহেতু এয়াৰ ইণ্ডিয়াৰ সো আমি এয়াৰ ইণ্ডিয়াৰ কাউণ্টাৰত বৰ্ডিং পাছ ল'ব আহিছো বাট ও মাই গড ইমান দীঘল লাইন আমি আজি পাৰিমনে যাবগে আমাৰ ৱেব চেক ইন কৰা আছিলে আৰু আমি বৰ্ডিং পাছ লৈ এঘণ্টামানৰ ভিতৰতে ওলালো আৰু তাৰপিছত আমি ইমিগ্ৰেশ্যন ক্লিয়াৰ কৰি সিকিউৰিটি চেক কৰি পেলাই আমি লয়েলটি লাউঞ্জত অলপ পেট পূজা কৰিলোঁ তাৰপিছত আমি অলপ সময় এয়াৰপৰ্টত ঘূৰি মেলি বৰ্ডিঙৰ সময় হৈ গ'ল বৰ্ডিং কৰি ফ্লাইটত বহিলোঁ আৰু আমি ফ্লাইটৰ পৰা মালদ্বীপছ পাব হ'লে ভিউ কেনেকুৱা আপোনালোকক দেখুৱাম চাব অ' মাই গড কি ব্ৰেথটেকিং ভিউ আমি আৰু হয়তো 20 মিনিট 25 মিনিটৰ ভিতৰত মালদ্বীপছ পাই যামগৈ মালে এয়াৰপৰ্ট পাম ইমান ধুনীয়া ধুনীয়া সেইবোৰ আইলেণ্ড দেখিছেনে বিৰাট ধুনীয়া লাগিছে আৰু যদি আপোনাৰ ভাল লাগিছে ভিডিঅ'টো লাইক কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব মালেৰ পৰা বেলেগ বেলেগ আইলেণ্ডবিলাকলৈ যাবৰ কাৰণে অকল স্পীড বোটৰ কমিউনিকেশ্যন আৰু চি প্লেন আছে কিছুমান ৰিজৰ্টত চি প্লেন দি যাব পাৰি আৰু আপোনালোকে মালে এয়াৰপৰ্টৰ পৰা মালে চিটিলৈও ডাইৰেক্ট স্পীড বোটত যাব পাৰে আৰু টেক্সিও যাব পাৰে আমি পালোহিয়ে দেখোন কি ধুনীয়া আৰু বিল্ডিংবিলাকো যে ইমান ধুনীয়া লাগিছে দেখি সেইখন হৈছে মালে চিটি তাৰপিছত আমাৰ একচুৱেলি যোনখন হোটেলত আমাৰ বুকিং আছে তাৰ আমি হোটেলৰ লগত কথা পতা আছে আমি স্পীড বোটত এতিয়া নাযাওঁ আমাক ল'ব কাৰণে আহিব আমি পাই গ'লোঁ এই বাছখনত উঠি এতিয়া আমি মালে এয়াৰপৰ্টত যাম আৰু এইটোৱে হৈছে মালে ইণ্টাৰনেশ্যনেল এয়াৰপৰ্ট এই আগে আগে যি গৈ আছে ব্লু কালাৰ বেগটো লৈ তেখেতে আমাক হোটেললৈ লৈ যাব আৰু মালদ্বীপছ যদি আহিব বিচাৰিছে এটা মষ্ট ইম্পৰ্টেণ্ট কথা হৈছে কি আপোনালোকে ট্ৰিপৰ 24 আৱাৰ্ছ প্ৰায়ৰ ইমোগা ফৰ্মটো ফিল আপ কৰিব লাগে ৱেবছাইটত গৈ মালে এয়াৰপৰ্টৰ পৰা মালে চিটিৰ ৰাস্তাটো বিৰাট ধুনীয়া আমি গাড়ীৰ পৰা যাওঁতে দেখাব চেষ্টা কৰিম ৱাও কিছু ধুনীয়া ৰাস্তা আৰু ছানছেটৰ টাইম হোৱাৰ কাৰণে আৰু ধুনীয়া লাগিছে তাৰপিছত আমি মালে চিটি পাই আমি ৰুমলৈ গৈ আছোঁ হোটেলৰ আৰু এইটো ৰুমতে আমি আজি ৰাতিটো থাকিম আৰু তাৰ পাছত কাইলৈ আমি মাপুচি যাম চ' আজি আমাৰ এই গধূলি এই ইভিনিং টাইমখিনি আছে মালে চিটিখন চোৱাৰ চ' আমি ফটাফট ফ্ৰেছ হ'লোঁ ফ্ৰেছ হৈ আমি গধূলিৰ মালে চহৰ চাবৰ কাৰণে ওলাই যাম আমাৰ আচলতে কি হ'ল আমাৰ চাৰ্জাৰৰ যোনটো এডাপ্টাৰটো হোটেলৰ চাৰ্জিং পইণ্টৰ লগত কিবা নিমিলে চ' আমি এডাপ্টাৰ বিচাৰি বহুত ঘূৰিলোঁ ঘূৰি আমি এখন দোকানৰ পৰা এনেকুৱা আমাৰ মোবাইলত লগা এডাপ্টাৰ এটা ল'লোঁ লৈ আমি মালে চহৰৰ ৰাস্তাত খোজকাঢ়ি গৈ আছোঁ চ' এইখনেই ৰাতিৰ মালে চিটি এটা বিৰাট বেলেগ ধৰণৰ এক্সপেৰিয়েঞ্চ ফাৰ্ষ্ট টাইম এনেকৈ বাহিৰৰ দেশত ৰাতি হয় নেকি কি ক'ত পালোগে হা আমি তুমি ভিডিঅ'ত একো নোপায় आर्टिफिशियल बीच है সৰু ৱৰ্ল্ডৰ সবতছে সৰু কেপিটেল চিটি তো তাৰে আমি খোজকাঢ়ি আধা চিটি কভাৰে কৰি দিলোঁ চ' এয়া মালেৰ আৰ্টিফিচিয়েল ব্ৰিজ হয় চ' ইয়াৰ নাইট ভিউটো বিৰাট ধুনীয়া ইয়াতে এইখন আৰ্টিফিচিয়েল ব্ৰিজ হয় কিয় বিকজ ইয়াৰ আগতে পথৰবোৰ থৈ দিছে আৰু ইয়াতে স্কুবা ডাইভিং শিকাই আছে আৰু ইয়াতে টাইডছো নাই চ' বহুতে ফুটবলো খেলি আছে চ' আমি চাব আহিলোঁ বিৰাট ধুনীয়া ভিউ আমি অলপ টাইম ইয়াতে স্পেণ্ড কৰিম গোটেই আমি হোটেলৰ পৰা খোজকাঢ়ি ৱাক কৰি আহিলোঁ প্ৰায় 1-1.5 কিলোমিটাৰমান হয় বেছি ডিষ্টেঞ্চ নহয় আমাৰ বম্বেৰ মেৰিন ড্ৰাইভ টাইপে লাগিছে চাবলৈ বিৰাট ধুনীয়া
এনেকুৱা দুটা তিনিটা বিচ আছে আৰ্টিফিচিয়েল। ভোক লাগিছে, ইমান দূৰ খোজকাঢ়িলোঁ আৰু এতিয়া আমি কিবা এটা খাওঁগৈ। খাবৰ কাৰণে ওচৰতে আছে, তাতে আহিছোঁ। তাতে সৰু সুৰা কিবা খালোঁ, খাই লৈ আকৌ আমি খোজকাঢ়ি আহিলোঁ। আহি আমি ডিনাৰৰ কাৰণে এখন ৰেষ্টুৰেণ্টত সোমালোহি। ৰেষ্টুৰেণ্টখন আমি দেখাম, চাওক। তাতো ইমান বেছি নাখালোঁ, কাৰণ কিয় অলৰেডি খোজকাঢ়ি ভাগৰে লাগিলে। ইয়াতে ঢেৰ কিবা কিবি আছে, কিন্তু তাৰে দুটামান আইটেমেই অৰ্ডাৰ কৰি লৈ পেলাই খালোঁ। খাই লৈ কাৰণ যাবও লাগে হোটেললৈ, নেক্সট ডে ৰাতিপুৱাই আমাৰ মাফুচিলৈ যাব লগা আছে। ইয়াতে চাওকচোন কি অৰ্ডাৰ কৰিলোঁ। ফিছ দণ্ড্ৰিয়া, ফিছ বন্ধাটো, ফ্ৰাইড নুডলছ। আফটাৰ ডিনাৰ আমি মল এটাত সোমালোঁ, তাৰপিছত আহি ফটাফট শুই দিলোঁ, কাৰণ নেক্সট ডে ৰাতিপুৱাই আমাৰ মাফুচি যাব আছে। আজিৰ ব্লগটো ইমানেই, বাকীখিনি নেক্সট ভিডিঅ'ত দেখাম। বাই বাই।